আমি 7.5 বিঘা আৰু এই 7.5 বিঘাত আমি সাৰ কিনাতেই মোৰ 8,000 গেছি টোটেল আৰু পিছত আৰু ইমাখা সাৰ দি ঔষধ দিয়া কিবা দিয়া সেনেহেন আৰু হাল বাৱাতে গেছি 6,000 টোটেল আৰু বেহৰগিলা ডুবি আছে যে ডুবি আছে ইটা বৰষুণত সেনে হ'ল ইটা আৰু তুলবা নৰলা সময় এদিন হ'ল অকস্মাত পানীও পৰিল পানী পৰি আৰু সেনে হৈ গ'ল ইনচুৰ কৰা আছিল নে ইনচুৰটো এই এগ্ৰিকালচাৰত কৰিছিলোঁ মই 150 টাকা দি কিন্তু একোৱে নহ'ল নেট লাগে আমাক একো 2 বছৰমান হ'ল PM কিষানো মই পাৱা আছিল আগতে কাটি দিয়া হ'ল 2 বাৰ হ'ল নাপা চৰকাৰেতো দিলে দিবাই লাগে আমাক আমাৰ যিমান ঘৰৰ পইচা গেছি আমি আৰু খেতি কৰি খাৱা আমাৰতো চাকৰি বাকৰি নাই এনেহেন চাকৰি বাকৰি নাই যিহেতু আমি যি অলপ পাং কহাই বাখিনি হ'লেও ধাৰ থোপাৰ লৈ হ'লেও বা লোন চন লৈ হ'লেও খেতিটো কৰিছিলোঁ এইটা আৰু সেই সেনেহেন হ'ল পাৰবা নহয় এইটো আৰু বয়া হ'লে এইগিলা আৰু কি হ'ব কামে হ'বা নহয় এইটো সেনেহেন নমস্কাৰ মোৰ নাম হেমেন দাস মই ভেবলা মণ্ডল চুবা বড়োপাৰাৰ বাসিন্দা মোৰ খেতি কৰিছিলোঁ মই 4 বিঘা খেতিত এতিয়া অলপো নিবাই পৰা নাই পথাৰৰ পৰা চব পানীত ডুবি গ'ল একদম কলা হৈ শেষ হৈ গ'ল বেহৰ এই 5 দিন বৰষুণ পৰি পইচা মোৰ 16,000 খৰচ হৈছিলে এইবাৰ 4 বিঘা খেতিত 16,000 পইচা খৰচ হৈছিলে এতিয়া হেৰি হৈ গ'ল এতিয়া পথাৰত এনেকুৱা পৰি থাকিলে বেহৰ এতিয়াতো নিবাই নোৱাৰোঁ PM কিষাণ পাইছোঁ খেতি ইনচুৰ কৰা আছে মুখ্যমন্ত্ৰী মই মামাক আহ্বান জনাইছোঁ যে মামাই অলপ আমাক চাই দিয়ক চকু মেলি চাই দিয়ক আমাৰতো আৰু গৰীব মানুহ আমি কি কৰিম এতিয়া একদম ভিজি গ'ল এই বেহৰ পূৰা নায়ে আৰু পানীতে ডুবি থাকিলে 5 দিন হ'ল পানীতে ডুবি থাকিলে ঘৰত নিব নোৱাৰিবই আৰু এই বেহৰ এনেকুৱাই থাকিব